অভয়াপুৰীত বঙাইগাঁও জিলা NSUIৰ উত্তাল প্ৰতিবাদ যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ আকাশচুম্বী মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ হয় বজাৰত জুই লাগিছে জুই মূল্য বৃদ্ধিৰ জুই খাদ্য সামগ্ৰী শাক পাচলি আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক কিন্তু এই ভয়াবহ মূল্য বৃদ্ধিৰ প্ৰতি যেন কাণ খাৰ নাই যোগান মন্ত্ৰী আৰু যোগান বিভাগৰ যাৰ ফলত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে বঙাইগাঁও জিলা NSUIৰ ফালৰ পৰা আজি যোগান মন্ত্ৰী নীলজ্জ ফণীভূষণ চৌধুৰীৰ আমি প্ৰতিমূৰ্তি দাহ কৰিলোঁ আৰু দাহ কৰাৰ মূল উদ্দেশ্য হ'ল নীলজ্জ ভাৰত চৰকাৰ অসম চৰকাৰে সৰ্বসাধাৰণক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে আপোনাৰ দালিৰ দাম 30 টকা হ'ব আলুৰ দাম 10 টকা হ'ব এই প্ৰতিশ্ৰুতি দিয়ে নীলজ্জ অসম আৰু অসম চৰকাৰ আপোনাৰ সৰ্বসাধাৰণৰ পৰা ভোট লৈছিল কিন্তু কি হ'ল তেওঁলোকে যেতিয়াই ভোট পালে তাৰ পিছতে আকাশলংঘী মূল্য বৃদ্ধি কৰিবলৈ সক্ষম হৈছে আপোনালোকে জানিব পাৰে যে আপোনাৰ আলুৱে সেঞ্চুৰী কোবাই আছে পিঁয়াজে সেঞ্চুৰী পাৰ কৰিলে দালি মিঠাতেল এতিয়া মানুহে প্ৰয়োজনীয় বাহিৰত সোমাই পৰিছে গতিকে আমি বঙাইগাঁও জিলা NSUI এনেকুৱা ৰাইজৰ লগত প্ৰতাৰণা কৰাৰ ফলত আমি সহ্য নকৰি আজি ৰাজপথলৈ ওলাই আহিছোঁ আৰু নীলজ্জ ফণীভূষণ চৌধুৰী পদত্যাগ বিচাৰিছোঁ নীলজ্জ ফণীভূষণ চৌধুৰী অসম চৰকাৰে এই মূল্য বৃদ্ধি হোৱা অতি সোনকালে এই মূল্য বৃদ্ধি ৰোধ কৰিব লাগে আৰু যদি ৰোধ কৰিব নোৱাৰে তেনেহ'লে পদত্যাগ কৰিব লাগে অসম চৰকাৰে যোগান মন্ত্ৰীয়ে আৰু এই মূল্য বৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে অভয়াপুৰীৰ লেংটিচিঙাত বঙাইগাঁও জিলা NSUIৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে কৰ্মীসকলে ইফালে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকাও দাহ কৰে প্ৰতিবাদকাৰীসকলে অভয়াপুৰীৰ পৰা শফিকুল ইছলাম প্ৰতিফলন লাইভ।